আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি দেখিছেনে ৰাতিপুৱা পথাৰলৈ বুলি গৈছোঁ, পিছে ধান কাটিবলৈ যোৱা নাই বাৰু। আৰু আপোনালোকে দেখি ভাবিছে চাগে টিং আৰু কোৰ লৈ পেলাইনো পথাৰলৈ কিয় গৈছোঁ, আৰু কৈ আছোঁ বাৰু কিয়নো গৈ আছোঁ। মানে আমি গোবৰ নিবলৈ বুলি আহিছোঁ। আৰু চাওকচোন প্ৰথম আৰম্ভণিতে মানে কি যে হৈছে নহয়। আৰু দেখিছেনে ইমান বেছি ৰ'দটো চোকা, সেইটো কাৰণে মানে এইখন লগাই লৈছোঁ। Let's go. মানে আমি পথাৰত গোবৰ বিচাৰি গৈছোঁ, যিহেতু আমাৰ নিজা গৰু নাই, সেইটো কাৰণে মানে পথাৰতে গোবৰ বিচাৰিবলৈ বুলি আহিলোঁ। আৰু এইফালে দেখিছেনে পথাৰত মানে গোটেই গৰু হৈ আছে, পিছে গৰুকেইটা আমাৰ নহয় বাৰু, আৰু পথাৰখন আমাৰে হয়। আৰু এইবাৰ দিছোঁ বাইদেউক বিচাৰিবলৈ বুলি, মই অকণমান বিচাৰিলোঁ আৰু এতিয়া বাইদেৱে বিচাৰি আছে। আৰু এইফালে দেখিছেনে আমাৰ পথাৰত মানে ধানবিলাক জমা কৰি থোৱা আছে, ঘৰলৈ নিয়াহে নাই। আৰু ইফালে এইখিনি আছে, আজি নিব লাগিব। আৰু ফাইনেলি আমাৰ গোবৰ বিচৰা হৈ গ'ল, 2 টিং বিচাৰিলোঁ। ক'ত গ'ল? এই টিং আৰু সৌফালে 1 টিং আছে। আৰু এতিয়া আমি ঘৰ মোৱা হৈছোঁ। ইমান গধুৰ, বেছি ওজন হৈ গৈছে। টিংটো ছিগি থাকিব নেকি নিচিনা লাগি গৈছে। পথাৰখন আমাৰ ঘৰৰ আগফালে হয় বাৰু, পায়ে গ'লোঁ সি ঘৰ। এইফালে পাই গ'লোহি। মই দুদিনমান আগতে যে ব্লগ এটা বনাইছিলোঁ, এইডোখৰ আমি দুজনীয়ে মুচিছিলোঁ, আৰু মোচা নিচিনা দেখাই নাই, মানে কেইবাদিনো হৈ গ'লতো। আৰু আজি এইফালৰ পৰা আৰম্ভ কৰিছোঁ। আজি মানে ধানখিনি আনি পেলাই আমি ইয়াতে থ'ম, মানে ইয়াতে মৰণা মৰা হ'ব। প্ৰথমতে এইডোখৰ মুচি লৈছোঁ, আৰু এইফালে আমাৰ বাইদেৱে মুচিবলৈ আৰম্ভ কৰিছে। আৰু এইবাৰ মোৰ পাল মোচা, আৰু তেতিয়াহ'লে আপোনালোকে চাই থাকক, মই মুচি লওঁ দেই। আৰু এইফালে আমাৰ মোচা কমপ্লিট হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱানো পাইছে কমেণ্ট এটা কৰি জনাবচোন। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।